চিনাকি কৰাৰ কোনো প্ৰয়োজন চিনাকি কৰি ৰিপুন আমাৰ চেনেল আছে সাবস্ক্রাইব কৰি দিও আৰু বৌ আছে কেনেকুৱা বাইদেউ Hey guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো জীৱন জিন্দাবাদ ব্লগলৈ আৰু মোৰ সৈতে আছে আজি নিলয় ভাইটি তো গাইজ হেপী হোলি প্ৰথমতে হেপী হোলি আৰু এই ভাইটিটো আছে ভাইটিৰ নাম কি অনুজ দাস আছে যিকোনো হওক গাইজ এতিয়া আমি গৈ আছো হুৱেৰি চাব চবত বম ডাঙৰ ধুমধাম মানে হুৱেৰি হয় তাত বোলে ৰিপুন দাও আহিছে চেষ্টা কৰিম যদি লগ পাওঁ তেতিয়াহ'লে দেখুৱাবলৈ তেতিয়ালৈকে আপোনালোকে সংযুক্ত হৈ থাকক চাই থাকক জীৱন জিন্দাবাদ ব্লগ জ্যোতিষমান আমাৰ লগত যাব কেনেকুৱা লাগিছে ক'ত যাবা হুৱেৰি চাব ক'ত যাবা চিক্ৰেট গতিকে শেষলৈকে আপোনালোকে চাই থাকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো বতৰটো ভাল নহয় গাইজ বতৰৰ কণ্ডিশ্যন ভাল এটা নহয় খুব আহি পেলাই আমাৰ এই জিন্তু আছে বাই এই মৃন্ময় আছে বঢ়িয়া অলপমান কিন্তু ৰাইজ বৰষুণ পৰি আছে কি কবি বৰষুণ পৰি আছে বৰষুণ মানে হুৱেৰি চাব পাইছে নে নাই বছৰত এবাৰে আহে হুৱেৰিটো আমিতো চাব লাগিব এতিয়া কি কবি লাষ্ট টাইমত মানে গুচিয়ে গ'ল ভালে লাগিল অলপ দেখা পাইছা কিবা দেখা পাইছা না ভাই দেখা পাইছো এখন ওৱান কৰিল কি হ'ব যাব লাগে ঠিকে শুনিছে কিন্তু বৰষুণৰ কাৰণে মানে মানুহবিলাকে যাই আছে শীতল কৰি দিছে চাওক এই চলাটো চালে গম পাব কিমান বতাহ মেলি আছে মানে আপোনালোকে ফ্লেগকেইখন চাওক গম পাই যাব ছাৰ নিলয় কি কবি গাইছ আমাৰ এই হুৱেৰিখন দেখুৱাবলৈ ওলাইছো আপোনালোকক আমি তিতিলেও বতাহ বলিছে দেই বহুত বতাহ বলিছে একদম নীৰৱ নিস্তব্ধ হৈ পৰাৰ নিচিনা অৱস্থা হ'লেও আমি আপোনালোকক দেখুৱাব ওলাইছো কি ঠাণ্ডা এটা অনুভৱ এটা শীতল বতাহৰ মাজত আমি আছো আৰু তেওঁ আমাৰ মনটো হ'ব ঠিক আছে বহুত ক'লে এইবাৰ বেক কেমেৰাৰ এটা 360 ভিউজ আপোনালোকে উপভোগ কৰক তুমি মোৰ জানো এইফালে আছে আমাৰ ছাৰ ভৱানন্দ ছাৰ কি ক'ব আজি ফাকুৱাৰ উৎসৱৰ দিনাখন এই হুৱেৰিত সেই তেনেকুৱা সমন্বয় উৎসৱ খালি বতৰ প্ৰতিকূল সেইকাৰণে অলপ মানুহ অলপ সোনকালে যোৱাৰ উপক্ৰম হৈছে প্ৰভু সোনকালে উঠিব তথাপিও আমি আশা ৰাখিছোঁ যে এই উৎসৱত সকলোৱে এই আনন্দ উৎসৱে পালন কৰিছে যাতে সমন্বয়ৰ উৎসৱ হিচাপে আমি গণ্য কৰোঁ বা অনুভৱ কৰোঁ এইখিনি কৰোঁ ধন্যবাদ ছাৰ ঠিক আছে আপোনালোক ক'লে সমন্বয়ৰ উৎসৱ হিচাপে প্ৰতি বছৰে হয় কিন্তু এইবাৰ বতৰৰ অলপমান অৱস্থা বেয়া বতৰৰ যি মানে চিনাকি কৰাৰ কোনো প্ৰয়োজন চিনাকি কৰি ৰিপুন আমাৰ চেনেল আছে সাবস্ক্রাইব কৰি দিও আৰু বৌ আছে কেনেকুৱা বাইদেউ ভাল লাগিছে নাই ঠিক আছে বতৰৰ অৱস্থা আজি ইমান এটা ঠিক নহয় আৰু দুপৰ আহিছে কি ক'ব ভাল লাগিছে কিন্তু গাইছ বৰষুণ আহিছে অলপ ৰিপুন দাক লগ পালোঁ আপোনালোকে দেখিলে কিন্তু মানে অৱস্থা একেবাৰে বেয়া বৰষুণ পৰি আছে তো গতিকে আমি যাব লাগিব এতিয়া এইবাৰ আমি এনেকৈ ফুৰি যাম কি ক'ত যাব হা ফুৰি যাম
বৰষুণ আহিছে কিন্তু মানুহ তথাপিও আছে মানুহবিলাক কেতিয়া গৈ আছে লাহে লাহে এইফালে ভাইটিহঁতৰ লগৰ নামটো কি আছিল জয় হৰ্ষি জয় আৰু হৰ্ষি লগ পালোঁ ছাবস্ক্ৰাইবাৰ হয় গতিকে চাই থাকক আপোনালোকে হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো আৰু এয়া লৈছে জিলাপি হাতত কাই লৈছে নিলয় কেনেকুৱা অনুভৱ খাই কেনে ক'বা খাই আৰু কেনেকুৱা ক'ম আৰু কি কচম ঠিক আছে আৰু মোৰ বন্ধু ছাবস্ক্ৰাইবাৰ ধনজিতক লগ পালোঁ ধনজিত কেনেকুৱা অনুভৱ কেনেকুৱা এতিয়া বতৰৰ অৱস্থা খুব এটা ভাল নহয় বতৰৰ মানে বৰষুণ নামিব লাহে লাহে থাকে বতাহ বেলি আছে আপোনালোকে দেখা পাইছে কি ক'ব বেয়া কৰিব ফাগুনৰ বেয়া কৰিব ফাগুন নহয় আচলতে বহাগৰ আগমন চতৰ বৰদৈচিলা চাওক না এতিয়া বতাহ বেলি কিবা ক'ব কি ক'ব ঠিক আছে দাদালৈ এখন জিলাপি আগবঢ়ালো ধন্যবাদ অলপ খাম মই অলপ ধন্যবাদ খাব অলপ কেনেকুৱা লাগিছে আপোনালোকক জনাব দাদাই শীতল বতৰত মানে ঠাণ্ডাৰ বতৰত অলপ গৰম জিলাপিৰ আমেজে বেলেগ আপোনালোকে খাই যাব আপোনালোকৰ বাবে এটা ভালেকেইজন বন্ধু লগ পালোঁ কামকেইটা আপোনালোকৰ সন্মুখত ক'ব ঋষি আৰু তুমি এইফালে বন্ধুসকল আছে নামকেইটা আপোনালোকে ইহঁতে ক'ব হিৰকজ্যোতি দাস দীপজ্যোতি নাথ ঋষিনাথ তো চাই কেনেকুৱা অনুভৱ কেনেকুৱা আল্টিমেট না কি কিন্তু বতৰৰ অৱস্থা ভাল নহয় তথাপিও চাই আছে বৰষুণ অলপ নামি আছে তথাপিও সিহঁতে চাই আছে এটা লাইক ইয়াৰ কাৰণে প্ৰণালীক লগ পালোঁ কেনেকুৱা লাগিছে অনুভৱ পানী আহিছে তথাপি ভাল লাগিছে থেংক ইউ এইফালে আছে তপন মোৰ ভাল বন্ধু লগতে ছাবস্ক্ৰাইবাৰ কি ক'ব তপন অনুভৱ কেনেকুৱা বঢ়িয়া একদম কিন্তু মানুহ ঠাণ্ডা হৈ গৈছে মানে বতৰৰ অৱস্থা ভাল নহয় না বতৰ ভাল নহয় যেনক এনজয় কৰিলি না কি মজা ধন্যবাদ তো গাইছ এতিয়া শুৱেৰিতে আছোঁ কিন্তু বতৰৰ অৱস্থা খুব এটা ভাল নহয় সেয়েহে আজিৰ ভিডিঅ'টোত আপোনালোকে এইখিনি উপভোগ কৰিব পাৰিলে আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজত চাই আছে ফেচবুক পেজখন ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ তোমাকে দুবাহুতে সামৰি থৈ